হেল্ল' গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে। মই এজন চিকিৎসক, কোনো বিদেশত চাকৰি দিব পৰা ব্যক্তি বা এজেণ্ট নহয়। মই পৃথিৱীৰ বহু দেশত কাম কৰিছোঁ, ফুৰিছোঁ। মোৰ বাবে গোটেই পৃথিৱী এখন দেশ, এটা জাতি। এই পৃথিৱীৰ প্ৰতিজন মানুহৰ নিজৰ পচন্দ অনুসৰি এটা উন্নত সুখী জীৱন বাবে পৃথিৱীৰ যিকোনো দেশত যিকোনো ঠাইত থকাৰ অধিকাৰ আছে। কানাডা মোৰ ছেকেণ্ড হোম। কানাডালৈ মাত্ৰ 15,000 টকাত কাম কৰা ভিছা, ৱৰ্ক ভিছালৈ যাব পৰা সুযোগ সম্পৰ্কে মই আগতেও কৈছিলোঁ। কিছুমানে ভাবিব সকলো ডক্টৰ, ইঞ্জিনিয়াৰ আদি উচ্চ শিক্ষিত মানুহ কানাডালৈ যোৱাৰ কথা কয়, পিছে মই তাত সাধাৰণ শ্ৰেণীৰ শ্ৰমিক হিচাপে যোৱাৰ কথা কিয় কৈছোঁ? সঁচা কথাটো হৈছে আপুনি নিজৰ দেশত বিখ্যাত ডাক্তৰ, ইঞ্জিনিয়াৰ বা কোনো কোম্পানী CEO যিয়েই নহওক, কানাডাত কিন্তু আপোনাৰ সেই শিক্ষাৰ অভিজ্ঞতাৰ কোনো মূল্য নাই। যদি আপুনি তাত কানাডীয় শিক্ষাৰ ইকুইভেলেণ্ট পৰীক্ষা, লাইচেঞ্চ পৰীক্ষা, ভাষাৰ পৰীক্ষা আদি পাছ কৰি কিছু বছৰ কানাডাত কাম কৰি কানাডিয়ান এক্সপিৰিয়েঞ্চ গোটাই নলয়, তাৰ আগলৈকে অৰ্থাৎ 4-5 বছৰলৈকে আপুনি এই সাধাৰণ শ্ৰমিক হিচাপে কানাডাত কাম কৰিবলৈ, আপুনি আপোনাৰ ভাৰতীয় শিক্ষা বা ভাৰতৰ কোনো পজিশ্যনক লৈ অহংকাৰ বোধ কৰিলে আপুনি কানাডাত একো কৰিব নোৱাৰে, কানাডাত থাকিবও নোৱাৰিব। অসমৰ এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰে চাকৰি এৰি গৈ কানাডাত ব্ৰেম্পটনত চিটি বাছৰ ড্ৰাইভাৰী কৰা দেখিছিল। তেওঁ হয়তো কাৰ্বি আংলঙত আছিলে, তাৰ পৰা বোলে চাকৰি ৰিজাইন দি কানাডালৈ গ'ল। আন এজন অসমৰ পাব্লিক হেল্থত ইঞ্জিনিয়াৰ আছিলে, তেওঁ তাত ফৰ্কলি অপাৰেটৰ কাম কৰি থকা দেখিছিল। গুজৰাটৰ CA কৰি যোৱা দম্পতীহালক সাধাৰণ শ্ৰমিক কাম কৰি মাটিয়ে বালিয়ে লেট পিটি হৈ তাত ভাড়া লোৱা ঘৰলৈ মই যোৱা গুৰু ট্ৰেইনত লগ পাইছিলোঁ। MBBS চিকিৎসকক কাপোৰ বিক্ৰী কৰা চেলছ গাৰ্ল হিচাপে কাম কৰা দেখিছিলোঁ। এনেদৰে বহুত আছে। নিজৰ জবটো পোৱালৈকে তেওঁলোকে এনেদৰে অড জব কিছুমান কৰিবই লাগিব। ভাৰতত তেওঁলোকে কানাডাত কি কৰে বুলি কয় নাজানো, কিন্তু এয়া প্ৰকৃত সত্য। অৱশ্যে কানাডাত ডিগনিটি অফ লেবাৰ আছে, কোনো কাকো কামৰ বাবে হীন দৃষ্টিৰে নাচায়। তাত মেয়ৰৰ পুতেকেও আমাৰ গেষ্ট হাউচৰ আগত মেচিনেৰে ঘাঁহ কাটি থকা ধৰিছিল। অন্য দেশৰ পৰা তাত পঢ়িবলৈ যোৱা বহুতে এক্সট্ৰা পইচাৰ বাবে তাত ৰেষ্টুৰেণ্টবোৰত কাম কৰে, কিন্তু এটা সাধাৰণ কথা। সেয়ে মই সাধাৰণ বনুৱা হিচাপে কানাডাত কাম কৰাৰ কথা ক'বলৈ লাগে, কাৰণ মেট্ৰিক পাছ কৰি কম বয়সতে তাত সাধাৰণ বনুৱা হিচাপে কাম কৰিবলৈ গ'লে পিছলৈ তাত পঢ়ি তাত কাম কৰি অভিজ্ঞতাৰে ভাল কাম পোৱাৰ উদাহৰণ বহুত আছে। সাধাৰণ বনুৱাৰ পৰা টেক্সি বা ট্ৰাক ড্ৰাইভাৰ হিচাপে কাম কৰিলে তাত ভাৰতীয় হিচাপত মাহে 1,80,000 টকাৰ পৰা 4 লাখ টকালৈকে বা তাতকৈও বেছি ইনকাম কৰিব পাৰি। সি থকা ঘৰ আৰু খোৱা পালেতো কথাই নাই। বৰ্তমান এই এটা নতুন নিয়মৰ অধীনত কানাডাত কাম কৰাৰ বাবে ৱৰ্ক পাৰ্মিট মাত্ৰ 15 দিনৰ ভিতৰতে পাব পাৰিব। কথাটো 100% সঁচা। কিছুমানে হয়তো কয় এইটো মিছা কথা, কিন্তু এইটো সঁচাই। কোনোবাই যদি কানাডালৈ যাব খোজে এই বিষয়ে কোনো উস্তাদৰ কথা শুনি পিছ নুঘূৰিব। প্ৰগ্ৰেমটোৰ নাম হৈছে IMP, ইণ্টাৰনেশ্যনেল মবিলিটি প্ৰগ্ৰেম। আগতে কানাডাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চি ভিছাৰ লগত ৱৰ্ক ভিছাৰ বাবে কানাডা চৰকাৰৰ লিমিয়া অৰ্থাৎ লেবাৰ মাৰ্কেট ইম্পেক্টমেণ্টৰ প্ৰয়োজন হৈছিল। বৰ্তমান এই প্ৰগ্ৰেমৰ অধীনত ৱৰ্ক ভিছাৰ বাবে আবেদন কৰিলে লিমিয়া নালাগে। সেইটো আগতে ৱৰ্ক ভিছাৰ বাবে এটা ডাঙৰ টেনশ্যন আছিল। ইচ্ছুকসকলে নিজে কানাডাৰ ৱেবছাইটত গৈ IMP সম্পৰ্কে চাব পাৰে। এই প্ৰগ্ৰেমৰ অধীনত কাম কৰিবলৈ হ'লে সৰ্বনিম্ন 10 ষ্টেণ্ডাৰ্ড পাছ কৰা হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। বয়স 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, কাৰ্পেণ্টাৰ আদি পদৰ বাবে সেইবোৰ বিষয়ত ট্ৰেইনিঙৰ ডিপ্ল'মাৰ লগতে 2 বছৰ অভিজ্ঞতাৰ প্ৰয়োজন। সকলোতকৈ সুবিধাজনক কথা হৈছে কিছুমান পদৰ বাবে ইংৰাজী ভাষাৰ পৰীক্ষা, যোনটো IELTS বুলি কয়, সেইটোত আৱশ্যক মাত্ৰ 5 বেণ্ডৰ। যিবোৰ পদত সাধাৰণ মানুহৰ লগত যোগাযোগ প্ৰয়োজন বেছি সেইবোৰতহে ইংৰাজী ভাষাৰ পৰীক্ষা দৰকাৰ। IELTS আজিকালি 2 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰি। আনহাতে কৃষি ফাৰ্মত লেবাৰ, ৰান্ধনি, নিৰ্মাণ খণ্ডৰ শ্ৰমিক আদিৰ বাবে ইংৰাজী পৰীক্ষা যোনটো IELTS বাধ্যতামূলক নহয়। আগৰ দৰে লিমিয়া নালাগে। লিমিয়াৰ চাৰ্জো বহুত বেছি, $1,000 বেছি। পোৱাৰ প্ৰচেছটো বৰ কঠিন। গতিকে এতিয়া আপোনাৰ কানাডাৰ এমপ্লয়াৰবোৰে অতি সহজে জব অফাৰ লেটাৰ দিব পাৰে। IMP ফিজ $230 কানাডিয়ান, যিটো ভাৰতীয় টকাৰ হিচাপত 13,000 পৰা 15,000 ভিতৰত হ'ব। সেয়ে আপোনাৰ চাকৰি দিয়া এমপ্লয়াৰে কানাডা চৰকাৰক পৰিশোধ কৰিব বা কেতিয়াবা আপুনিও পে' কৰিব লাগিব পাৰে। ইমান কম ফিজ সাধাৰণতে এমপ্লয়াৰে আপোনাৰ ৰিজিউমখন যদি পচন্দ হয় তেনেহ'লে পৰিশোধ কৰি দিয়ে। মাত্ৰ আপুনি এমপ্লয়াৰক ক'ব লাগিব যে আপুনি IMPৰ অধীনত ভিছাৰ বাবে আবেদন কৰিব বিচাৰে। লগতে এমপ্লয়াৰক আপোনাক জব অফাৰ লেটাৰ দিব আৰু 15 দিনত আপোনাৰ ভিছা ইছ্যু হৈ যাব। বাকী এমপ্লয়াৰে যে আপোনাক সহায় কৰিব, বহুত সহায় কৰিব। বহু সময়ত এমপ্লয়াৰে আপোনাক প্লেনত যোৱাৰ টিকেটো দিব। মই কাম কৰা কানাডিয়ান ইনষ্টিটিউট অফ হেল্থ কেয়াৰ CIHCয়ে মোক কানাডালৈ যোৱাৰ প্লেনৰ ভাড়া আধা খৰচ দিছিল আৰু লগতে এবছৰ ফ্ৰী থকাও দিছিল। কিন্তু কৃষকৰ বাবে থকা খোৱা প্ৰায় ফ্ৰীয়ে হয়, কিন্তু সৰু সুৰা খৰচ যেনে স্বাস্থ্য বীমা আদি নিজে কৰিব লাগিব।
গতিকে 1-1.5 লাখ টকা কমেও নিজৰ খৰচ বুলি ধৰি থওক। চবতকৈ ডাঙৰ কথা হৈছে আগৰ দৰে বহু লাখ লাখ টকাৰ ছেটেলমেণ্ট ফাণ্ড তাৰ আৱশ্যক নাই। তথাপিও আপোনাৰ একাউণ্টত 2-3 হাজাৰ কানাডিয়ান ডলাৰ থাকিলে ভাল। আগতে প্ৰচেছটো দীঘল আৰু বেছি টান আছিল আৰু বহুতো ডকুমেণ্ট লাগিছিল। ফিজ বেছি আছিল, সময় 6 মাহৰ পৰা 2 বছৰ বেছি লাগিছিল বাবে এমপ্লয়াৰে শ্ৰমিক কানাডাৰ পৰা বিচাৰি লৈছিল। এতিয়া সেই কথা সহজ হৈ পৰিল। আগতে ইয়াৰ বাবে পাঞ্জাবীসকলে এজেণ্টক 30-40 লাখ টকাও খৰচ কৰিও লেবাৰ পাৰ্মিট, যোনটো লেবাৰ ৱৰ্ক পাৰ্মিট উলিয়াইছিল। এতিয়া কানাডা চৰকাৰৰ এই IMPৰ জৰিয়তে নিম্ন আয়ৰ লোকসকলেও অসম তথা ভাৰতৰ পৰা কানাডালৈ কাম কৰিবলৈ যোৱাটো সহজ হৈ পৰিছে। পিছে ই কিমান দিনলৈ থাকিব সেয়া এতিয়া ক'ব নোৱাৰি। হয়তো কানাডাত এতিয়া লেবাৰৰ প্ৰয়োজন হৈছে, গতিকে তেওঁলোকে এইটো আৰম্ভ কৰিছে। এতিয়া ইয়াৰ বাবে সৰ্বপ্ৰথমে প্ৰয়োজন কেনেডিয়ান ফৰ্মেটত আপোনাৰ কেনেডিয়ান CV তৈয়াৰ কৰা। ইয়াৰ বাবে আপুনি অলপ ইণ্টেলিজেণ্ট হ'লে এজেণ্টৰো সহায়ৰ আৱশ্যক নাই। কানাডাৰ অনলাইন জব পৰ্টেল বা জব ৱেবছাইটত নিজেই বনাব পাৰি, য'ত আপোনাৰ জব ৰেছপনচিবিলিটিবোৰ সবিশেষ বৰ্ণনা থাকে। ফ্ৰেছাৰ্ছ বুলি কেতিয়াও লিখিব নালাগে। যি কামৰ বাবে আবেদন কৰিব, ক্লিনিং হওক, কনষ্ট্ৰাকশ্যন হওক, ইলেক্ট্ৰিচিয়ান, প্লাম্বিং আদি কামত 1-2 বছৰৰ অভিজ্ঞতা থকাটো প্ৰয়োজন। মিছা কথা কিন্তু লিখিব নালাগে। কানাডা গভৰ্ণমেণ্টৰ ৱেবছাইটৰ লিংকটো হৈছে canada.ca/en/immigration। জব অফাৰ পাবলৈ ৰিজিউম অনলাইন বনাই জমা দিবলৈ jobbank.gc.ca, roberthub.ca, eluta.ca, careerbuilder.ca, glassdoor.ca আদি বহুত ধৰণৰ ৱেবছাইট আছে, সেইবিলাক ব্যৱহাৰ কৰিব পাৰে। কামৰ বিজ্ঞাপনৰ তলত NOC, জব নাম্বাৰ দিয়া থাকে। এই বিষয়ে পিছলৈ লাগিলে আৰু ইনফৰমেশ্যন আপোনাৰ লগত মই শ্বেয়াৰ কৰিম। ধন্যবাদ।